fucking Eagle Double G. Snoop Dogg. হেল্ল' কি কৰিছ? কিনো কৰিম ৰাস্তাতে পৰি আছো ক মই তোক হোৱাটছএপত লিংক এটা দিছোঁ, তই চাচোন। কি লিংক 25 টকা 10 টকা মোক দিবি দেই। 25 টকা তাৰে 10 টকা দিবি আৰু। মই ইনষ্টাগ্ৰামটো কেলে দিম আকৌ নিদিবি নালাগে, বেলেগকে দিম যা। হ'ব দে দিম দে নিদিম বাদ দে। দে দিম দে হ'ব দে মই দিছোঁ। হ'লে নাই। দি দে মোৰ কথা এটা এতিয়াও কনফিউজন লাগি আছো ৰহো কি কথা? মই গাড়ী কোনখন ল'ম বাৰু তহঁতে কি লওঁ মই নাজানো, মই কিন্তু ফৰ্চুনাৰহে ল'ম। ফৰ্চুনাৰ সেইখন বিদেশী কোম্পানী, মই কিন্তু থাৰহে ল'ম। বেটা থাৰ লয় তহঁতি গম পাৱ নে ৰতন টাটাই যে ইনকমৰ 70% ডনেট কৰে, সেইটো কাৰণে মই টাটা চাফাৰীহে ল'ম। কথাটো কিন্তু পইণ্ট আছে। মই পইণ্ট থকা কথাই কওঁ, ব'ল এতিয়া। ভাইটি দাদা এই কাম এটা আছিলে, মাটি কাটিবলৈ আছিলে, পাৰিবা? পাৰিম পিছে হাজিৰা বলক 200 টকা দিব বলক বলক আজি স্কুলত দিন দিব যাবই লাগিব। আজি স্কুলটো বন্ধ গম নাপাওঁ। খোলা নাই এই বিশ্বাসে নকয়। ইয়াৰ শপতো আজি স্কুল বন্ধ, তই ঘৰ লাগে যা। চাইকেল বল। ঐ ৰচোন তহঁতি যেন তাক যেন এনেই কলি আজিতো স্কুল একো বন্ধ নহয়। তই মাননে মানুহৰ জীৱনটো যে দুদিনীয়া মাননে মানুহ এই দুদিনীয়া জীৱনটোত যদি সি 1.5 দিন স্কুললৈ যায় তেন্তে তাৰ লাইফটো অধপতনে নাযাবনে? কথাটো কিন্তু পইণ্ট আছে। মই পইণ্ট থকা কথাই কওঁ। ব'ল এতিয়া চাইকেল আনোগে ব'ল। দেৰি আছে। হেল্ল' কোন বে? ভাইটি মই চাহ চাহ তহঁতি কামলৈ অহা নাই যেন? এই মানে এইকেইদিন মানে ডাঙৰ কাম এটাত ব্যস্ত হৈ গ'লো। কি ডাঙৰ কাম? সেইটো কাৰণে মানে যাব পৰা নাই। মোৰ কামটো কমপ্লিট কৰিব লাগিছিলে তহঁতি। পাছত পাৰিলে যাম বাৰু দিয়ক। আহিবি দেৰি নকৰিবি। ঠিক আছে ছাৰ দিয়ক। ই এদিন কাম কৰি বোলে কি আমাক সদায় মাতিব নি? সি কেলা আমাক বেকাৰ বুলি ভাবিছে। সেইবিলাক কাৰণে গম পাৱ নে? মায়ে মোক বেকাৰ খুব কয়। সেইদিনাখন 200 টকা হাজিৰা কৰিলোঁ, তাৰে 50 টকা বাপকে মই মাংসই লৈ গুচি আহিলোঁ। 150 টকা কেলে মাল খোৱা নাই? মই ক'লে পাহৰিয়ে যাওঁ। মনত পৰিলে সেইদিনা সন্ধিয়া যে ঐ তই যে আজি স্কুলৰ পৰা ঘূৰি আহিলি, আজি আমাৰ স্কুল বন্ধ। কোনে কৈছে? দাদাকেইটাই কৈছে। বলচোন কোন দাদাকেইটাই কৈছে বল। ঐ তই যে ইয়াক স্কুল বন্ধ বুলি পঠিয়াইছিলি কেলে? ক'ত আমি ক'ত পঠিয়াইছো? এতিয়া মোক ঘূৰাই পঠিয়াইছে। আৰে আমি ইয়াক স্কুলৰ পৰা ঘূৰাই পঠোৱা নাই নহয়। হ'ব মই জনা আছে তই ভুল বুজিছ। শুনচোন ৰাণী, আৰে তই মোৰ এবাৰ কথাটো শুন, তই ভুল বুজিছ। হ'ব মই জনা আছে কোন কেনেকুৱা। তই বেকাৰে হৈ থাকিবি। কি? তই বেকাৰে হৈ থাকিবি। তই বেকাৰে হৈ থাকিবি। বেকাৰ বুলি নাভাবিবি ছোৱালীয়ে বেকাৰে দিনত 3বাৰ পঢ়িছে বেকাৰ বুলি নাভাবিবি ছোৱালীয়ে বেকাৰে দিনত 3বাৰ পঢ়িছে হয় মানিছো জাঙিয়া মোৰ পাতিছে ৰিজাল্টৰ পাছত নয়ে মোক বৰ বেয়া টিকা পাৰিছে। ঐ বেকাৰ বুলি নাভাবিবি ছোৱালীয়ে বেকাৰে দিনত 3বাৰ পঢ়িছে
বেকাৰ 3 মেজিকেল ৱৰ্ড I love you. Hey, আৰু তাইনো মোক বেকাৰ বুলি ক'ব লাগেনে সিদিনা ঘৰত চাউল খাবলৈ ভাত নাছিল কিন্তু মই মাৰ ৰুমালৰ পৰা 200 টকা চুৰ কৰি তহঁতক আৰু এই মাল খোৱা নাই নে খুৱাইছো নাই আৰু এই তেনেকুৱা ল'ৰাটোকনো তাই বেকাৰ বুলি ক'ব লাগে দোস্তি তোমাকে অকল বেকা বুলি কোৱা নাই এবাৰ চবকে কৈছো আমি তাৰ প্ৰতিশোধ ল'বই লাগিব কথাটো কিন্তু পইণ্ট আছে দোস্তি আৰু মই তাক পাবলৈ কি নাই কৰা মই মোৰ নিজৰ স্কুল ক্ষতি কৰি তাইক বগলী বাৰণী চাবলৈ গৈছিলোঁ বগলী বাৰণী বগলীয়ে মোৰ মূৰত কণী পাৰি মোৰ গেলা দিলে কিন্তু তাই মোক ঘূৰি নাচালোঁ সেই ইংলিছৰ বিদেশত বাইকত 50 টকা তেল ভৰাই মই দেউলীয়া হৈ গ'লোঁ কিন্তু তথাপিও তাই মই মৰম নাপালোঁ আচলতে কি জানা দোস্তি বল দিলে গোহে পোৱা যায় মৰম নহয় কিন্তু দেই কথাটো কিন্তু পইণ্ট আছে এনেকৈ হ'লে নহ'ব তাই এই অবলা বদলা ল'বই লাগিব কিন্তু কেনেকৈ মোৰ ওচৰত কিন্তু এটা আইডিয়া আছে এটা ছাগলী উদুৱাই দিওঁ কি মই তাই মাকক কেলৈ উঠাব কেলৈ থব মা এই মূৰ্খা মাকক উঠাবলৈ কোৱা নাই সিহঁতক ছাগলজনী যে ছাগলী উঠাবলৈ দোস্তি ইয়াৰ নিচা হৈছো কিন্তু কেনেকৈ দোস্তি দোস্তি মই উঠিলোঁ আৰু দেই কিন্তু দোস্তি পেকছো মই গৈছোঁ ৰ'বা মোক লৈ যা আমাকো দেখিবনি মনে থাক আমি চা সৌ পাই খোলা আমাৰ দাঁতকেইটা বাহিৰে এখনে জিলিকে কথাটো কিন্তু পইণ্ট আছে এই তহঁতে নোৱা মই মেইনডাল চাওঁ ঐ ছোৱালী নিহনি খোপা গোটাই থৈছে যে পেলাই দে আকৌ দোস্তি বল গোন্ধাইছে
খোৱা চাউল সেইটো গৰা মোৰ চুৱেটাৰটো কাপোৰকেইটাও চাব লাগিব বাদ দে চুৰ কৰিবলৈ আহিছোঁ বাদ দে লোকৰ কথা দেবা মৰি যাওঁ এইটো ৰাণী হয় ময়ে বন্ধু বন্ধু ক'ত গ'লেগে ৰাণী মই মানে এই আমাৰ খাচী কোৱা মাইকী ছাগলীজনী বিচাৰি আহিছিলোঁ খাচী কোৱা মাইকী ছাগলী অঁ চৰিয়া এগাল ফালি দিম তই ইয়ালৈ কেলে আহিছিলি সঁচা কথা ক সঁচা ছাগলী বিচাৰি আহিছিলোঁ তই সঁচা কথা কবিনে মই দেউতাক মাতিম দেউতা কি হ'ল ছোৱালী একো নাই এই হেমন্ত খুৰাহঁতৰ কুকুৰটো আহিছিলে সেইটোও সেইডালৈ লৈ দিয়ে তই সঁচা ক তই কিয় আহিছিলি তই জানিব বিচাৰিছ নহয় মই কেলে আহিছিলোঁ তেন্তে শুন তই মানে মোক ভাল পাৱ অঁ কিবা সন্দেহ কিবা প্ৰমাণ লাগে তোক ক তেন্তে এই প্ৰেমৰ প্ৰমাণ দিবলৈ মই মোৰ কোনখন হাতৰ কোনটো আঙুলিৰ কোনটো নখ কাটিব লাগে কাৰণ হাত কাটিব নোৱাৰো মোৰ ভয় লাগে শুন তেন্তে তই মোক বিয়া পাতিব পাৰিবি মানে তয়ো মোক হয় ময়ো তোক ভাল পাওঁ পিছে বয়স 19 প্লাছ 23 পাৰিম এনেদৰেই ভাৰ্গৱে বিবাহপাশত আবদ্ধ হৈ নিজৰ বেকাৰ জীৱনৰ অন্ত পেলালে যদি আপুনিও নিজকে বেকাৰ বুলি ভাবে তেন্তে শুনক আপোনাৰ কিছু গুণ যদি আপুনি দিনে 1.5 জিবিৰ পৰা 2 জিবি ডাটা শেষ কৰিছে তেন্তে বেকাৰ হয় আপুনি যদি আপুনিও নিজৰ বন্ধুৰ পৰা টকা ধাৰলৈ লৈ নিজৰ জিএফক ৰিচাৰ্জ কৰি দিছে তেন্তে হয় বেকাৰ আপুনি যদি আপুনিও বৰ্তমান সময়লৈকে অনলাইন আৰ্নিং এপ ব্যৱহাৰ কৰি আছে আৰু নিজৰ বন্ধুলৈও শ্বেয়াৰ কৰিছে তেন্তে হয় বেকাৰেই আপুনি যদি আপুনি এই ভিডিঅ'টো চোৱাৰ পাছত ৰিল স্ক্ৰল কৰিম বুলি ভাবি আছে তেন্তে হয় বেকাৰ আপুনি অৱশেষত মোৰ আপোনালোকলৈ এটাই অনুৰোধ ভিডিঅ'টো বহুত কষ্টকে বনাইছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইজ আশা কৰোঁ আপোনালোকে আমাৰ শ্বৰ্ট ফিল্মখন চাই ভাল পালে আৰু বহুত দিনৰ চেষ্টাৰ মূৰত আজি আমাৰ ফাইনেল শ্বৰ্ট ফিল্মখন কমপ্লিট হৈ গ'ল আৰু এই শ্বৰ্ট ফিল্মখনত আপোনালোকে যিমান ছাপোৰ্ট দিয়ে বহুত ভাল পাম বহুততকৈ বহুত ভাল পাম আৰু আপোনালোকে কি কৰিব লাগে দেবা কৈ দিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আপোনালোকে মাৰি দিব দেই লাইক মাৰি দিব লাইক